ভোলানাথৰ কৃপা লাভ কৰিবলৈ সোমবাৰৰ দিনা এইসমূহ নিয়ম কৰিব লাগে। বন্ধু বান্ধৱীসকল, মহাদেৱৰ কৃপাৰ দ্বাৰাই ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে। হিন্দু ধৰ্মত প্ৰতিদিনে কোনো নহয় কোনো দেৱী দেৱতাৰ পূজা কৰা হয়। সোমবাৰৰ দিনা ভগৱান শংকৰ অৰ্থাৎ ভোলানাথৰ দিন। এইদিনা ভক্তসকলে শিৱ মন্দিৰলৈ গৈ গাখীৰ, বেলপাত, ধতুৰা আৰু ভাঙৰ দ্বাৰাই শিৱলিংগৰ অভিষেক কৰে। কিছু লোকে সেইদিনা মহাদেৱৰ কৃপাদৃষ্টি লাভ কৰিবলৈ ব্ৰত কৰে। সোমবাৰৰ দিনা কৰা উপায়ৰ দ্বাৰাই ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয়। মহাদেৱৰ কৃপাৰ দ্বাৰাই ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে। ভোলানাথৰ কৃপা লাভ কৰিবলৈ সোমবাৰৰ দিনা কৰা উপায়ৰ দ্বাৰাই ভোলানাথ শীঘ্ৰে প্ৰসন্ন হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰোঁ যে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব, যাতে মই দিয়া ভিডিঅ' পোনপ্ৰথমে আপুনি পায়। আপোনালোকৰ এটা লাইক ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাই যোৱাত উৎসাহিত কৰিব। প্ৰিয় দৰ্শক, আহক ভিডিঅ'টো পিনে আগবাঢ়োচোন। সোমবাৰৰ দিনা শুদ্ধ মনেৰে ভগৱান শিৱৰ সঁচা আৰাধনা কৰিব লাগে। সোমবাৰৰ দিনা শিৱলিংগত চন্দন, চাউল, গাখীৰ, ধতুৰা, বেলপাত, গংগাজল আৰু অকণ গছৰ ফুল অৰ্পণ কৰিব লাগে। সোমবাৰৰ দিনা ভগৱান শংকৰক ঘিউ, চেনি আৰু ঘেঁহুৰ আটাৰে তৈয়াৰী সামগ্ৰীৰে ভোগ দিব লাগে। সোমবাৰৰ দিনা শিৱ চালিচা পঢ়াৰ পাছত মহাদেৱৰ আৰতি কৰিব লাগে। ইয়াৰ দ্বাৰাই ঘৰত সুখ শান্তি থাকে। আপোনালোকে নিজৰ মনোকামনা পূৰ্ণৰ বাবে সন্ধিয়া আৰাধনা শুভ মনা হয়। সন্ধিয়াৰ সময়ত কৰা শিৱ পূজাৰ দ্বাৰাই ভোলানাথক শীঘ্ৰে প্ৰসন্ন হয় আৰু ভক্তসকলৰ সকলো কষ্ট দূৰ কৰে। সোমবাৰৰ দিনা দান কৰাটো বহু মহত্ব আছে। মান্যতা অনুসাৰে সোমবাৰৰ দিনা আবেলি ক'লা তিল আৰু চাউল দান কৰিব লাগে। তাৰ ফলত ধন টকাৰ লগত জড়িত সমস্যা দূৰ হয়। ইয়াৰ দ্বাৰাই পিতৃদোষৰ প্ৰভাৱো কম হয়। সোমবাৰৰ দিনা দৈ, বগা কাপোৰ, চেনি আৰু গাখীৰ দান কৰিলে ভক্তসকলক মহাদেৱে মনে বিচৰা বৰদান দিয়ে।